নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, গাটো খুব ভাল নহয়, বুকু বিষ কৰিছে, কাহ হৈছে, কঁকাল বিষ হৈ আছে, মূৰ বিষ হৈছে, জ্বৰ পাই আছে। গতিকে শুই আছিলোঁ, উঠিছোঁ আৰু উঠি মেলি ভিডিঅ' এটা বনাইছোঁ। ভাবিছোঁ মেডিকেল গৈ আহোঁ, এনেকৈ কিমান থাকিম আৰু। ই ৰিক্সা এখন মাতি দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাক নটিফিকেশ্যন পোনপ্ৰথমে পায় আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে চাই থাকক। আৰু এতিয়া মই বন্ধুসকল ৰেডি আৰু ইয়াত অলপ খাই আছোঁ। কাহত ভাল হোৱা নাই আৰু এইফালে এইখিনি দৰৱ আনি থৈছোঁ। অলপ দিন আগতে দেখুৱাই আহিছিলোঁ। আৰু এইটো ৱায়াৰলেছ মাইক্ৰফোন, গ্ৰীণ আৰ' কোম্পানী, এইটো লৈ যাওঁ, দৰকাৰ হ'ব পাৰে আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আৰু ইয়াৰ বন্ধুসকল ওলালোঁ মই বেলেগ লগত যাম। বন্ধুসকল ওলালোঁ, আমাৰ ঘৰত বন্ধু বোকা পৰলি, বৰষুণ দি আছে এইকেইদিন খুব। আজি অলপ ফৰকাল কৰিছে বতৰটো। এইখন ৰিক্সাখন ৰখি আছে গধূলিৰ মূৰত। দীপক ভাই, কেনেকুৱা খবৰ খাতি কওক? ভাল ভাল। আপোনাৰ বেয়া বুলি শুনিছোঁ। বেয়া মানে আৰু জ্বৰ হৈছে, চৰ্দি, জ্বৰ, কাহ, দেখিছে আৰু জ্বৰ কাহ হৈছে। তাকে অলপ দৰৱ চৰৱ খাব লাগে, হস্পিটেল যাব লাগে। সেইকাৰণে আজি হস্পিটেল যাওঁ বুলি ওলালোঁ। কিমান আৰু এনেকৈ থাকিম। বহক তেনে বহি দিলোঁ, আগপিনে বহিলোঁ। চাদা মই চাদা নাখাওঁ। এয়া গৈ আছোঁ খুব ধুনীয়া সেউজীয়া পৰিৱেশ। সেউজীয়া পৰিৱেশ বন্ধুসকল, দেখোন কিমান হৈছে। বন্ধুসকল তিনিচকীয়া টুমটুমা চব পাব। বন্ধুসকল, আমাৰ গাঁৱৰ নদীখন বৰষুণ দিয়াৰ ফলত বানপানী হৈ গৈছে। ৰণী কেইগৰাকী নামি দিলে আৰু এইফালে চোৱা বন্ধুসকল, কি সুন্দৰ খেতি। প্ৰায়বোৰ খেতি কৰা হোৱা নাই কাৰণ বানপানী হৈছে। বানপানীৰ পিছত ৰুব চাগে। আমাৰ এইফালে খুব বানপানী হয় বন্ধুসকল। মানে একেৰাহে যদি বৰষুণ দিয়ে বানপানী খুব সোনকালে হৈ যায়, কাৰণ পানীটো যাবলৈ
বৰ সুবিধাজনক নহয়। আৰে দীপক ভাই, আগত চাই চলা, মোবাইলটো চাই থাকিবি নেকি? ক'ৰবাত যদি কিবা হৈ যায় আৰু আৰে ই ৰিক্সা চলাই তোৰ হেলমেট ক'ত? হেলমেট ক'ত? অঁ নেলাগে নেকি? আৰে ভাই মই পাহৰি গৈছিলোঁ। আৰু বন্ধুসকল আমি আহি পালোহি এইটো তিনিআলি টি ষ্টেট লাইন। আৰু এইফালেদি যাওঁ আমি টিংখাং, লেফ্ট চাইডে যাওঁ আমি। আৰু এইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইটো মৰাণ আৰু নাহৰকটীয়া দুলীয়াজান নেশ্যনেল হাইৱে বনি আছে। আৰু এইখন হ'ল তিনিআলি চাহ বাগিচা, তিনিআলি কোম্পানী চাহ বাগিচা, তিনিআলি টি ষ্টেট। কি সুন্দৰ পৰিৱেশ। এইফালে আহে কেতিয়াবা পেমেণ্ট কৰি যাব। এইফালে আহে আৰু আমি গৈ আছোঁ চাহ বাগানৰ মাজে মাজে। আৰু আহি পালোহি আমি ট্ৰেইন এৰিয়া তিনিআলি বুলি কয়, ট্ৰেইন এৰি তিনিআলি। হৈ গ'ল টমটম ৰিপেয়াৰিং দোকান। আৰু আমি বেমাৰ দেখুৱাবলৈ অহা এইখনে ফাৰ্মাচীখন। আৰু এইফালে বন্ধুসকল এইজনে পানী বটল এটা আনিছে, পানী পিয়াহ লাগিছে বোলে খাই। আৰু এইফালে টমটম ড্ৰাইভাৰক পানী পিয়াহ লাগিছে বোলে, পিলো ঠাণ্ডা ঠাণ্ডা পানী। আৰু এইজন হ'ল আম্বানী সেনেকুৱা, আম্বানী। আৰু বন্ধুসকল ক্লিনিকত ডক্টৰ নাই যিহেতু 15-10 মিনিটমান লাগিব বুলি ক'লে ডক্টৰ ছাৰ আহিবলৈ। সেইকাৰণে ভাবিলোঁ আপোনালোকক টিংখাঙৰ বজাৰখন অলপ দেখুৱাই দিওঁ। বজাৰখন দেখুৱাবলৈ লৈ আহিলোঁ আপোনালোকক। এইটো ৱাইন শ্বপ, এইখন টিংখাঙৰ ৱাইন শ্বপ। টিংখাঙত এখনেই আছে নেকি বাৰু ৱাইন শ্বপ? একমাত্ৰ এইখনে আছে, আহিব পাৰে আপোনালোকে। আৰু এইখন হ'ল টিংখাঙৰ দেওবৰীয়া বজাৰ, দেওবাৰে বহে সাপ্তাহিক বজাৰ। সেউজীয়া সেউজীয়া শাক পাচলি, ঘৰুৱা শাক পাচলি পাব, লোকেল মাছ, চালানী মাছ। এইফালে চক, লোকেল আম, লোকেল চব্জি। এইটো বেঙেনা মই একজনীয়ে দিছিলে। চবফালে সেউজীয়া সেউজীয়া বন্ধুসকল, শাক পাচলিবিলাক চব সেউজীয়া শাক পাচলি। ৱাও, ট্ৰাফিক জাম, বজাৰ দিন আৰু ট্ৰাফিক জাম অলপ হ'বই, কি কৰিবা উপায় নাই। আৰু
এইফালে লাষ্ট বজাৰ আৰু এইখন হ'ল আৰু এইখন হ'ল তিনিখনৰ থানা আরে ভাই দীপক লাহে লাহে চলা ভাই मुझे भय लगी भाई कितना मौसम भी अच्छा है अभी बारिश नहीं दे रहा है তো দেখিলে বন্ধুসকল আপোনালোকে তিনিখনৰ বজাৰখন দেওবাৰে বহে কাৰোবাৰ যদি লোকেল বস্তু লাগে শাক পাচলি লাগে মাছ লাগে মাংস লাগে আহিব পাৰে আৰু ক'ৰবাত ৰিজাৰ্ভ যাব হ'লে মোৰ নাম্বাৰটো এই বিনোদৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু এতিয়া আমি গৈ আছোঁ ৰিজাৰ্ভ ডক্টৰ চাহাব আহিলে কি জানি ক্লিনিকলৈ যাওঁ বেমাৰ দেখুৱাই লওঁ কি হৈছে কি নাই তো তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ আৰু এইজন হ'ল মিস্ত্ৰী যোগালী পকা কাম কৰে এখেতে যোগালী নহয় আচলতে মিস্ত্ৰীয়ে হয় ক'ৰবাত যদি কাম আছে আপোনালোকে টাইলছ চাইলছ লগোৱা পকা কাম যদি আছে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো মই দি দিম বাৰু ডেছক্ৰিপশ্যনত আৰু এতিয়া আমি আহি পাই গ'লোঁ কি এই ক্লিনিকখন এইখন হ'ল ক্লিনিক ডেকাবুঢ়া মেডিকেলছ আৰু এইফালে কণ্টেক্ট নম্বৰ দিয়া আছে আহিব পাৰে আপোনালোকে একদম তিনিখানি মডেলৰ কাষতে আছে মডেল স্কুলৰ কাষতে আছে আৰু এইফালে সংগীত একাডেমি মুখামুখিকৈ আছে আহিব পাৰে আপোনালোকে আৰু বন্ধুসকল আহিলোঁ ডক্টৰ ছাৰক দেখুৱাই কি হৈছে কৈছে যে পানীটো মানে খাব লাগিব পানীটো কম খোৱা বুলি কৈছে টেষ্টটো কমি গৈছে বুলি কৈছে আৰু জ্বৰ চৰ্দিটো হ'বই আৰু এইটো ছিজনিক আৰু ইমান ধুনীয়া প্ৰকৃতিৰ মাজত আছোঁ তথাপিও হ'বই এইবিলাক জ্বৰ চৰ্দি নেচাৰেল হয় আৰু টেষ্টটো কম আছে বুলি কৈছে টোপনি ভাল কৰিবলৈ কৈছে আৰু ভয় ফিল এটা আহে মানে সেইটো কাৰণে ভালকৈ শুবলৈ কৈছে টাইম টু টাইম খানাটো খাবলৈ কৈছে এইবিলাকে আছিলে আৰু এইজনৰ বোলে সৰু পানীবিধ অলপ লাগিছিলে এই আহি গ'লি দে চলা ইমান সুন্দৰ পৰিৱেশত আছোঁ চাওকচোন বন্ধুসকল সেউজীয়া পৰিৱেশ নেচাৰৰ মাজতে আছোঁ তথাপিও বেমাৰবিলাক হৈ থাকে আৰু এজনে কৈছে যে খং উঠিছে তেখেতৰ বোলে কেমেৰাটো অকল নিজৰ ফালে ঘূৰাই থাকক মোৰ ফালে নিদিও বল তো কিবা এটা কৈ দে বিনোদ এই দীপক ভাই চৰি এখেতক মই বিনোদ কৈ আছোঁ দীপকহে এখেতক কিবা এটা কৈ দে ৰৈ আমনি পালে এজনেও আৰু এজন আহিছিলে লগত পিছফালে নাইক চব এইজন বোলে গ'লগৈ ৰৈ আমনি পালে আৰু বন্ধুসকল ইয়া ঝাল চানা লৈ ল'লোঁ জাল চানা তাত বনাই আছে এইফালে বনাই আছে লৈ ল'লোঁ চৰ্দি জ্বৰ হৈছে অলপ খাই बानपानी गाइस बानपानी ये लड़के सब क्या कर रहे हैं ऐसा एजने बालेई दीपक चना हाँ वाह जैसे हम लोग खाए सामने मस्त फ्रेश वाटर এইফালে এজনে হাতু দিছে না মাছে ধৰিছে আৰু হাতু দিছে নেকি সেইজন জাল পাতিছে চাগে জাল পাতিছে কি সুন্দৰ পৰিৱেশ চোৱাচোন
কি সুন্দৰ পৰিৱেশ। আৰু এতিয়া বন্ধুসকল চানা খাই শেষ হৈ গ'ল আৰু আমি এতিয়া গৈ আছোঁ ঘৰলৈ। গধূলি নাহোঁ মই নাহোঁ গধূলি নাহোঁ, গা ভাল নাই মই কেনেকৈ আহিম এতিয়া দৰৱ খামগৈ। এইবাৰ বন্ধুসকল উল্টাকৈ বহি ল'লোঁ ই ৰিক্সাখনত, খুব সুন্দৰ লাগিছে বহি, একদম বিচনাৰ নিচিনা ফিল এটা আহিছে, আৰাম লাগিছে। চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেইফালে চাওক বন্ধুসকল পথাৰৰ মূৰত পানী উঠিছে আৰু বানপানী হৈছে, এইবিলাক বৰষুণৰ পানী চাগে জমা হৈ থকা পানী যাবলৈ ৰাস্তাখনে লাহে লাহে